বান্ধৱীসকল বহুমুখী প্ৰতিভা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি জানিম যে কৃষ্ণ জন্মাষ্টমীনো কেতিয়া আৰু কৃষ্ণ জন্মাষ্টমীৰ দিনা লাড্ডু গোপালক কেনেকৈনো ভোগ অৰ্পণ কৰিব লাগিব। আহকচোন জানো এই ভিডিঅ'টোৰ জৰিয়তে। বন্ধু বান্ধৱীসকল ২৬ আগষ্টৰ দিনা সোমবাৰৰ দিনা লাড্ডু গোপালৰ জন্মাষ্টমী পালন কৰা হ'ব আৰু এই দিনাই লাড্ডু গোপালক প্ৰথমতে আপুনি পঞ্চঅমৃতেৰে দি লাড্ডু গোপালক পুৱা সোনকালে উঠি স্নান কৰাব আৰু এই স্নান কৰা পঞ্চঅমৃতখিনি পৰিয়ালৰ সকলো সদস্যকে আপুনি প্ৰসাদ স্বৰূপে বিলাই দিব আৰু নিজেও গ্ৰহণ কৰিব। বন্ধু বান্ধৱীসকল লাড্ডু গোপালৰ জন্মাষ্টমীৰ দিনা আমি ভোগ স্বৰূপে তেওঁক ক্ষীৰ অৰ্পণ কৰিব লাগে। ক্ষীৰ লাড্ডু গোপালৰ বহুত প্ৰিয় শাস্ত্ৰ অনুসৰি, সেইকাৰণে তেওঁক জন্মাষ্টমীৰ দিনা ক্ষীৰ অৰ্পণ কৰিব লাগে। বন্ধু বান্ধৱীসকল জন্মাষ্টমীৰ দিনা আমি লাড্ডু গোপালক অৰ্থাৎ কৃষ্ণ ভগৱানক মাখন আৰু মিশ্ৰি অৰ্পণ কৰিব লাগে। জন্মাষ্টমীৰ দিনা মাখন আৰু মিশ্ৰি অৰ্পণ কৰিলে লাড্ডু গোপাল অৰ্থাৎ কৃষ্ণ ভগৱান অতি সোনকালে প্ৰসন্ন হয় আৰু আপোনাৰ মনোবাঞ্ছা পূৰ্ণ কৰে। সেয়েহে জন্মাষ্টমীৰ দিনা মাখন আৰু মিশ্ৰি অৰ্পণ কৰিব লাগে। বন্ধু বান্ধৱীসকল ভোগ স্বৰূপে জন্মাষ্টমীৰ দিনা আমি লাড্ডু গোপালক মালপোৱাও অৰ্পণ কৰিব পাৰোঁ। মালপোৱাও লাড্ডু গোপালক অতিকে প্ৰিয়, সেইকাৰণে আমি জন্মাষ্টমীৰ দিনা লাড্ডু গোপালক ভোগ স্বৰূপে মালপোৱাও অৰ্পণ কৰিব পাৰোঁ। বন্ধু বান্ধৱীসকল জন্মাষ্টমীৰ দিনা আমি লাড্ডু গোপালক ক্ষীৰো অৰ্পণ কৰিব পাৰোঁ। শাস্ত্ৰ অনুসৰি লাড্ডু গোপালে অৰ্থাৎ কৃষ্ণ ভগৱানে ক্ষীৰ বহুত ভাল পায়, সেইকাৰণে আমি ক্ষীৰ সেইদিনা লাড্ডু গোপালক জন্মাষ্টমীৰ দিনা অৰ্পণ কৰিব পাৰোঁ। বান্ধৱীসকল জন্মাষ্টমীৰ দিনা আমি কৃষ্ণ ভগৱানক বিভিন্ন প্ৰকাৰৰ মিঠাই অৰ্পণ কৰিব পাৰোঁ, যিবিলাক আমি হাতেদিও বনাব পাৰোঁ আৰু বজাৰৰ পৰা আনিও অৰ্পণ কৰিব পাৰোঁ। লাড্ডু গোপালক কৃষ্ণ ভগৱানক অৰ্থাৎ কৃষ্ণ ভগৱানক মিঠাইও বহুত প্ৰিয় আৰু সেইকাৰণে জন্মাষ্টমীৰ দিনা আমি মিঠাইও অৰ্পণ কৰিব পাৰোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা নতুন নতুন ভিডিঅ' পাবৰ বাবে।